ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মই আজি আহিছিলো এনচিএছ মলত এই মলটোত মানে আগতে ইমানবিলাক শ্ব'ৰুম নাছিলে এতিয়া নতুন নতুন বহুত শ্ব'ৰুম খুলিছে ভিতৰত আপোনালোকক সকলোবোৰ দেখাই যাম একেনে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু ট্ৰেন্ডজতো বহুত অফাৰ চলি আছে এই মলটো আছে বিৰাট ধুনিয়া মানে বাহিৰতো মানুহবিলাকে এই সাইডে সাইডে বহি থাকে বিৰাট ভাল লাগে মলটোতে আহি পেলাই শ্বপিং কৰি ইয়াতে মানে বহুত ভাল লাগে আৰু প্ৰথম সোমাই আহি এখন ট্ৰেন্ডছখন আছে ট্ৰেন্ডছত আপোনাৰ বহুত কালেকশ্যন আছে নতুন নতুন কালেকশ্যন বহুত আহিছে কাপোৰবিলাকো এইবিলাক কুৰ্তাবিলাকো নতুন ডিজাইনৰ বহুত আহিছে ইয়াতে আৰু চাওকচোন এইবিলাক জোতা চেণ্ডেলত 70% লৈকে অফ আছে এইবিলাক চাওকচোন কেটৱাৰ্কৰ ইমান অফ দিছে এইখিনি পুৰা 70% আৰু এইখনত চাওকচোন এইবিলাক সব পেন্সিল বক্স এইবিলাক কিবা কিবি আছে ইমান মৰম লগানো দেখিবৰ কাৰণে বেগবিলাকো আৰু এইবিলাক সৰু ল'ৰা-ছোৱালী আহিলেও মানে বিৰাট ভাল পাব এইবিলাক ল কৰিবই মানে আমাৰো এতিয়া ধৰক সৰু থাকোতে ইমান মানে এইবিলাক বস্তু ভাল লাগিছিলে এতিয়াতো লৈছিলোৱে ন এইবিলাক এতিয়াও যেন ল এনেকুৱা লাগে মানে ইয়াতে 4th ফ্ল'ৰত আছে আপোনাৰ ফুড কোৰ্ট মই সববিলাক দেখাই যাম একেনে ভিডিঅ'টো শেষলৈকে চাই যাওক প্ৰথম এখন খোলোতে কিন্তু মানে অলপ দিনৰ পিছলৈকে বহুত নাছিলে একোৱে শ্ব'ৰুম নাছিলে মানে আপোনাৰ ট্ৰেন্ডছখন আছিলে কিবা কিবি দুই এখন আছিলে এতিয়া কিন্তু বহুত মানে ইয়াতে শ্ব'ৰুম খুলিছে কিমছং ক্লাবৰ পৰা আদি কৰি মানে নথকা ব্ৰেণ্ডে নাই এতিয়া বহুত মানে ব্ৰেণ্ডবিলাক আছে ইয়াতে মই যে সেকেন্ড ফ্লোৰলৈ গৈ আছোঁ কি কি আছে ইয়াত চাওঁ আৰু এই মলটো আছে গুৱাহাটী আদাবাৰীত যিসকলে নাজানে মানে মই সেইসকলৰ কাৰণে কৈ দিছোঁ ক'ত হয় আৰু বহুতবিলাক মানুহেতো জানেই গুৱাহাটীত থকা মানুহে ক'ত হয় এইটো আৰু মই এইটো শ্ব'ৰুমত গৈ আছোঁ এইখনত মানে সোমালে কি নল লাগিব মানে ইমানেই ধুনীয়া ধুনীয়া বস্তুবিলাক আছে ইয়াতে এইবিলাক সৰু ল'ৰা-ছোৱালীৰ কাৰণে আছে এইখিনি বা কিডছৰ কাৰণে মানে ইয়াত চব আছে মানে ডাঙৰৰ বস্তু কিনিব গিফ্ট আইটেমো বহুত পাই যাব আপোনালোকে ইয়াত আহিলে এইবিলাক দেখিছেনে ঘৰৰ কাৰণেও আপোনালোকে নিব পাৰিব এইবিলাক বিৰাট ধুনীয়া ধুনীয়াবিলাক শ্ব' পিচবিলাক আছে মানে আৰু এটা কথা কৈ থওঁ আপোনালোকে যদি মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' চাই থাকিবলৈ মন কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে তেতিয়া নটিফিকেশ্যন পাই যাব সেইটো কাৰণে মই ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ যদিহে ভিডিঅ'টো ভাল লাগে আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব আৰু বজাৰ কৰিবলৈ আহিলেতো কিবা নোখোৱাকৈ থাকিবই নোৱাৰি হয় নাই বাৰু আপোনালোকৰ মাজতো তেনেকুৱা হয়নে মইতো নোখোৱাকৈ থাকিবই নোৱাৰোঁ কিবা অলপ হ'লেও খাবই লাগিব বাহিৰত আহিলে সেইটো কাৰণে এতিয়া ফুড কোৰ্টত আহিলোঁ ওপৰত 4th ফ্ল'ৰত আছে এখন ইয়াতে মানে পৰিৱেশটো ইমান ধুনীয়া চাওকচোন আপোনালোকে ইয়াত আহিলে এইখনত আহিবই মানে বিৰাট ভাল লাগে